নমস্কাৰ, মোৰ নাম মাধুৰ্য দাস। আজি আপোনালোকে চাই আছে মাধুৰ্য এণ্টাৰটেইনমেণ্ট অসম। আজি আমি আলোচনা কৰিম LED লাইট ঘৰতে বহি কিদৰে মেৰামতি কৰিব পাৰি। আমাৰ অধিকাংশ লোককে দেখা যায় বেয়া লাইটসমূহ পেলাই দিয়ে, কিন্তু এই লাইটসমূহ পুনৰ ব্যৱহাৰৰ উপযোগী কৰিব পাৰি। কেনেকৈ ব্যৱহাৰ উপযোগী কৰিব পাৰি, যিহেতু আপুনি নিজেই ভাল কৰি ল'ব পাৰে, অন্যথা ইলেক্ট্ৰনিক দোকানত গৈ য'ত ইলেক্ট্ৰনিক সামগ্ৰী মেৰামতি কৰে তাত দি পেলাই আপুনি ভাল কৰি আনিব পাৰে। আমি নিজেই ঘৰতে কিদৰে ভাল কৰিব পাৰে আজি আমি আপোনালোকক দেখাম। চাই থাকক ভিডিঅ'টো। এইটো দেখিছে, এইটো এটা ভাল LED লাইট হয়। ইয়াত আমি এটা বেয়া LED লাইট লগাই দেখাম আপোনালোকক কিদৰে ভাল কৰে। এইটো বেয়া, নজ্বলে। এইটো এনেদৰে লগোৱা থাকে, এইটো এনেকৈ জোৰত খুলি দিলেই হ'ল। তাৰপিছত এনেকুৱা এটা আমাক চিমটিৰ প্ৰয়োজন হ'ব, যিটো দি আমি লাইটটো চেক কৰিম। একচুৱেলি ইয়াৰ যিকোনো এটা লাইট বেয়া হয় এইবিলাকৰ। এইদৰে আমি এনেধৰণে আপুনি চেক কৰিম। এইটো বেয়া হোৱা নাই, এইটো বেয়া হোৱা নাই, এইটো বেয়া হোৱা নাই। এইটো দেখিছেনে, এই লাইটটো বেয়া হৈছে। আমি এই লাইটটো যিটো বেয়া হৈছে সেই লাইটটো গুচাই দিব লাগিব। এইটো আমি জোৰেৰে এইটো এনেকৈ কৰি গুচাই দিম। এইটো গুচাই দিলোঁ, ভালদৰে চাওক। এইটো এনেদৰে ধৰি দিলোঁ, জ্বলি উঠিছে। এতিয়া আমাৰ কাম হ'ল এই গুচাই দিয়া অংশ আমি জ্বলাই কৰিব লাগিব। যিহেতু ইটো পাৰে সিটো পাৰৰ মাজত অলপ ফাঁক আছে, এইটো আমি জইন কৰিব লাগিব। ইয়াত আমি জ্বলাই কৰি গোটেইটো জইন কৰি দিম। এইটো দেখি পাইছে ভালদৰে। এইটো হৈ গৈছে জ্বলাই কৰা। এতিয়া দেখি পাইছে এইটো জ্বলি উঠিছে। তলত থকা বেল আইকনটো দবাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে নতুন নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ মাজলৈ আহি থাকিব পাৰোঁ। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ। জয় আই অসম।